নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। জয় মা কামাখ্যা, জয় সদাশিৱ। যে শাওণৰ মাহ আমি কিয় পালন কৰিব লাগে, যিহেতু এতিয়া শাওণৰ মাহ সমাগত, এই শাওণৰ মাহৰ বিষয়ে অকণমান ক'বলৈ গৈছোঁ। যে শাওণৰ মাহ কিয় পালন কৰিব লাগে, শাওণৰ মাহ পালন কৰাৰ ফলত কি লাভদায়ক হয়, বা শাওণৰ মাহ মানুহে কিয় পালন কৰে। শাওণৰ বহুখিনি মানুহে, অৰ্থাৎ যিসকল লোকে জ্ঞাত নহয় যে তেওঁলোকে কি কৰে, শাওণৰ সোমবাৰকেইটা পালন কৰে অকল। শাওণৰ সোমবাৰকেইটা লঘোণে থাকে বা উপবাসে থাকে, কিন্তু বাকী মাহৰ বাকীকেইটা দিন হয়তো তেওঁলোকে নাপালে বা তেওঁলোকে পালন নকৰে। আজি মই তাৰ বিষয়ে ক'ম। তাৰ আগতে মই আৰম্ভ কৰিব লৈছোঁ যে সোমবাৰ, সোম বুলি কোৱাৰ লগে লগে বাৰটোৰ লগতে ওমটো যোগ হৈ আছে। যিটো আমাৰ শক্তি, যিটো ওম বুলি কোৱাৰ লগে লগে যিটো এটা ভাইব্ৰেশ্যন সৃষ্টি হয়, যিটো এটা শক্তি পাওঁ আমাৰ যি নাভি, আমাৰ যি আজ্ঞাচক্ৰ, আমাৰ যি হৃদয় আছে, যাৰ কি হয় আমাৰ জাগৃত, অৰ্থাৎ জগাই তোলে আমাৰ এই ওম শব্দটোৱে। আৰু এই ওম শব্দটো তিনিটা আখৰ লগ হৈ সৃষ্টি হৈছে আ, উ আৰু ম। আৰু এই ওম শব্দটো যদি আপোনালোকে চাব যায়, প্ৰকৃতিৰ পৰা সৃষ্টি, যে এই ঋষিমুনিসকলে যে সৃষ্টি কৰিছিল ওম শব্দ, যিটো বিশ্ব ব্ৰহ্মাণ্ডত চলি থাকে ওম, অৰ্থাৎ উ ম। আৰু যেতিয়া আপোনালোকে চাব পাৰে, ধৰক কি কৰিব, কোনোবা একদম নিৰিবিলি ঠাই, নদীৰ পাৰ হওক বা সাগৰৰ পাৰ হওক বা এনেই নিৰিবিলি ঠাইত যদি আপোনালোকে বহি পেলাই অকণমান মনোযোগেৰে শুনে, সেই আমাৰ প্ৰকৃতিখনত ওম শব্দটোৱে কি হৈ আছে, চলি আছে। আৰু যিহেতু প্ৰকৃতিৰ পৰাই সৃষ্টি, লগতে আমাৰ কি হয়, আমাৰ যিটো অৱয়ৱ, আমাৰ দেহৰ অৱয়ৱ, সেই অৱয়ৱটোতো কি হয়, যদি আপোনালোকে একান্ত মানে শুনিবলৈ চেষ্টা কৰে, আমাৰ এই দেহৰ ভিতৰতো এই ওম শব্দটোৱে খুব মানে মাহাত্ম্য, অৰ্থাৎ শিৱৰ অতিকৈ প্ৰিয় সোমবাৰ। শাওণৰ বুলি নহয়, বছৰৰ গোটেইকেইটা সোমবাৰে প্ৰিয়। মই বছৰৰ গোটেইকেইটা সোমবাৰে পালন কৰি আছোঁ, 12-13 বছৰমান হ'ল সোমবাৰ পালন কৰা। কিন্তু মই যিটো অভিজ্ঞতাৰ পৰা কৈ আছোঁ, সেই সোমবাৰটো খুব মানে এটা খুব মানে হায়াৰ এনাৰ্জি, বহুত মানে এনাৰ্জি পোৱা যায়। আৰু বিশেষকৈ শাওণৰ সোমবাৰত খুব এটা মানে ফলদায়ক, খুব মানে এটা ভাল। আৰু এইখিনি সময়ত শিৱ বাবা একেবাৰে জাগ্ৰত ৰূপত থাকে। শিৱ পাৰ্বতী, অৰ্থাৎ পাৰ্বতী মা, কামাখ্যা মা খুব মানে জাগ্ৰত ৰূপত থাকে। আৰু এই শিৱ পাৰ্বতী একেলগে যদি আমি পূজা কৰিব পাৰোঁ, আমি যদি সেই এনাৰ্জিটোৰ লগত, যিটো আমাৰ এনাৰ্জি ন, পজিটিভ এনাৰ্জি এটা, সেই এনাৰ্জিটোক আমি কি কৰিব পাৰোঁ, এই শাওণৰ মাহতে কি কৰিব পাৰোঁ, সেই এনাৰ্জিটো আমাৰ দেহত আমি ল'ব পাৰোঁ। এতিয়া যে কথা আহিল যে এই সোমবাৰ কিয় পালিব লাগে, কিয় উপবাসে থাকিব লাগে, কিয় নিৰামিষ খাব লাগে, এই বস্তুটো কি হয় অকণমান বুজাই ক'ব চেষ্টা কৰিছোঁ। যদি কিবা মানে কওঁতে মানে ভুল ভ্ৰান্তি হয়, সেইটো শুধৰাই দিব। আৰু তাৰ আগতে আকৌ ক'ব খুজিছোঁ, যিসকলে আধ্যাত্মিক দিশটোৰ লগত জড়িত নহয়, বা নাস্তিক বুলিয়ে কৈছোঁ, বা এইবিলাক বিশ্বাস নকৰে, তেওঁলোকে ভিডিঅ'টো প্লিজ স্ক্ৰিপ্ট কৰি দিব। কি হ'ল, এই যিটো আমাৰ সোমবাৰ বুলি ক'লোঁ, এই সোমবাৰটোত কি হয়, সোমবাৰ বুলিয়ে নহয়, আমাৰ যদি ঘৰত পূজা পাতাল হয়, আমাৰ যদি ঘৰত কিবা ভাল শুভকৰ্ম হয়, তেতিয়া কি হয়, আমাক লঘোণে থাকিব দিয়ে, লঘোণ থাকিবলৈ দিয়ে, উপবাস বা পানী খাব দিয়ে, উপবাস থাকিব দিয়ে। এই যে দিয়ে, ইয়াৰ কাৰণটো কি, আমি এটা এনাৰ্জি ইতিমধ্যে ল'ব গৈ আছোঁ, পজিটিভ এনাৰ্জি এটা আমাক লাগে, আৰু সেই এনাৰ্জিটো আমি গৈ পেলাই ল'ব গৈ আছোঁ। যদি আমি এই এনাৰ্জিটো লোৱাৰ আগতে যদি কি কৰোঁ, আমি যদি খাদ্য গ্ৰহণ কৰোঁ, আমাৰ যদি পেটত খাদ্য থাকিয়ে যায়, আমাৰ দেহত যদি আমাৰ খাদ্য এনাৰ্জি থাকিয়ে যায়, আমি পজিটিভ এনাৰ্জিখিনি ক'ৰ পৰা ল'ম, যিখিনি এনাৰ্জি ল'ম। সেইকাৰণে আমি কোনো এটা ভাল কাম বা এটা এনাৰ্জি, আমাৰ যদি হায়াৰ এনাৰ্জি এটা ল'ব যাওঁ, আমি তাৰ আগতে সেইখিনি আমাক লঘোণ দিব দিয়ে বা উপবাস থাকিব দিয়ে। তেতিয়া কি হয়, সেই এনাৰ্জিটো, আমাৰ যিটো পজিটিভ এনাৰ্জি আমি ল'ম, সেই এনাৰ্জিটো লোৱাৰ ক্ষেত্ৰত খুব মানে সহজে সেই এনাৰ্জিটো আমি ল'ব পাৰোঁ। আৰু এই এনাৰ্জিটো এই শাওণৰ মাহত যিটো মানে পজিটিভ এনাৰ্জি এটা পোৱা যায়, বা আমাৰ ইষ্ট দেৱতাৰ লগত কানেক্ট হোৱাৰ যিটো মানে সময়, বা আমি একেবাৰে সহজতে লাভ কৰিব পাৰোঁ ইষ্টজনক, এই ইষ্ট দেৱতাজনক, যিয়ে হওক আপোনাৰ ইষ্ট দেৱতা যিকোনো হ'ব পাৰে, শিৱ বাবা হ'ব পাৰে, মহাগৌৰী হ'ব পাৰে, গণেশজী হ'ব পাৰে, কাৰ্তিক হ'ব পাৰে, দশ মহাবিদ্যাৰ গোটেইকেইজনী দেৱী হ'ব পাৰে, কিন্তু নিজা নিজা ইষ্ট দেৱী। আৰু এই ইষ্ট দেৱীকেইজনক আমি কি কৰিব পাৰোঁ, সহজে আমি লাভ কৰিব পাৰোঁ এই শাওণৰ মাহত। আৰু এই শাওণৰ মাহটো হৈছে অতিকৈ প্ৰিয় শিৱ বাবাৰ।
আৰু শিৱ বাবাৰে আমাৰ বহুতকেইটা ৰূপ আছে আৰু এই গোটেইকেইটা ৰূপকে আমি যদি পূজা কৰোঁ বা এজনকৈ পৃথক কৰি পেলাইও যদি আমি কি কৰিব পাৰোঁ, পূজা কৰিব পাৰোঁ। যদি ওম নমঃ শিৱায় বুলি কৈ পেলাইও যদি আমি শিৱৰ লিংগত এক ঘটি পানী ঢালিব পাৰোঁ, তেতিয়া খুবেই পুণ্য হয়। তাৰ আগতে ক'ব গ'লে এতিয়া এই শাওণ মাহত আমি ব্ৰত ৰাখিলে কেনেকৈ ব্ৰত ৰাখিম, কি খাম কি নাখাম, এইটো এটা প্ৰশ্ন। যে শাওণ মাহত যদি আমি ব্ৰত ৰাখিব যাওঁ, তাৰ প্ৰথম নিয়ম হৈছে আমি গোটেই মাহটো পালন কৰিব লাগিব। নহ'লে যদি আমি অকল যদি সোমবাৰকেইটা পালন কৰোঁ, কোনো ধৰণৰ ফলপ্ৰসূ নহয়। কাৰণ কি হ'ব, আপোনালোকে যদি মানে এটা খুব ভাল পজিটিভ এনাৰ্জি এটা ল'ব গৈ আছে, এই পজিটিভ এনাৰ্জিটো লোৱাৰ সময়ত যদি আমি সোমবাৰটোত অকল লৈ লওঁ ন, বাকীকেইটা বাৰত কি হ'ব, যদি আমি পুনৰ মাছ মাংস খাই দিওঁ, পিঁয়াজ নহৰু খাই দিওঁ, তেতিয়া কি হ'ব, সেই এনাৰ্জিটো আমি পুনৰ আমাৰ শৰীৰত লোৱালৈকে আকৌ এসপ্তাহ লাগি যায়। কাৰণ এটা সোমবাৰৰ পৰা আকৌ এটা সোমবাৰলৈকে মাজত 6টা দিন গেপ হৈ যাব আৰু এটা এনাৰ্জি লোৱাৰ লগে লগে কি হ'ব, আপোনাৰ সেই গেপটো মানে থাকি যায় আৰু মাছ মাংস খোৱাৰ লগে লগে হয়তো আপোনাৰ মনটোত বেলেগ কিবা কিবি চলি থাকিব। যদি আপুনি একো নাখায়, যে হোটেলত একো খাব নোৱাৰে, ৰেষ্টুৰেণ্টত একো খাব নোৱাৰে, দোকানৰ বস্তু কি কি খাব নালাগে সেইটোও ক'ম বাৰু মই। কিন্তু এইবিলাক যেতিয়া খাব নোৱাৰে ন, তেতিয়া মনত এটাই ভাৱ চলি থাকিব, শিৱজীৰ কথা, ওম নমঃ শিৱায়, মনত শান্তি আহি থাকিব। যিটো খাব নালাগে, মই ব্ৰতত আছোঁ, মই গোটেই মাহটোৱে ব্ৰতত আছোঁ, যে পিঁয়াজ নহৰু এইবিলাক একো খাব নোৱাৰোঁ, মানে কি মোৰ মনটো পবিত্ৰ হৈ আছে, যিহেতু খাব নোৱাৰোঁ। হোৱাৰ লগে লগে কি হয়, তেতিয়া মানে মনত এটা শান্তি, যে এইটো বস্তু দেখাৰ লগে মনত পৰিব যে মই ব্ৰতত আছোঁ, একো খাব নোৱাৰোঁ। সেইটো কাৰণে আপোনালোকে এই মাহটোত বাদ দিয়ক, অৰ্থাৎ গোটেই শাওণ মাহটো যদি আগতে অকল সোমবাৰকেইটা পালিছিলে, আপোনালোকে এইটো মাহত যিহেতু আহি আছে সোমবাৰ, আপোনালোকে এইবাৰ গোটেই সোমবাৰটো পালন কৰি চাওক। এতিয়া গোটেই শাওণ মাহটো পালন কৰিব দিয়াৰ লগে লগে এনেকুৱা এটা ভাৱ আহিব পাৰে যে গোটেই শাওণৰ মাহটো কেনেকৈ পালন কৰিম। বাকীকেইটা দিন আপোনালোকে সাত্বিক আহাৰ গ্ৰহণ কৰিব পাৰে, কেৱল সোমবাৰকেইটাত আপোনালোকে দিনটো উপবাসে থাকক। বাকীকেইটা দিনত আপোনালোকে মাছ মাংস কণী, মাহৰ দাইল, মচুৰ দাইল, দোকানৰ পৰা কিনি অনা যিকোনো ধৰক পেকেটজাতীয় বস্তু যেনেকৈ চিপছ, এইবিলাক খাব নোৱাৰে। হোটেলত বনোৱা খাদ্যবিলাক এইবিলাক খাব নোৱাৰে। লগতে গুটখাজাতীয় সামগ্ৰী আৰু নিচাজাতীয় সামগ্ৰীবিলাক আপোনালোকে বৰ্জন কৰিব লাগিব। তেতিয়াহে মানে এই উপবাসটো ফলপ্ৰসূ হ'ব। বাকীকেইটা দিনত মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ এইকেইটা বাৰত আপোনালোকে কি কৰক, খাব পাৰিব। আপোনালোকে সাত্বিক আহাৰ গ্ৰহণ কৰক, দালি চব্জি এইবিলাক যি খায় আৰু মুঠতে যিহেতু খোৱাৰ কথাই কৈ আছোঁ মই, যে এইকেইটা দিনত পাৰিলে আপোনালোকে বেলেগৰ ঘৰত গৈ পেলাইও একো নাখাব। মানে কিহৰ কাৰণে, হয়তো আপোনাৰ ঘৰত যদি ধৰক আপোনালোকে, যিহেতু ঘৰত বুলি কোৱালৈ কি হ'ব, যিহেতু আপুনি সোমবাৰ পালন কৰিছে, আপোনাৰ ঘৰৰ বাকীকেইটা পালন কৰিব লাগিব। কিয়নো যদি মানে আপুনি সোমবাৰ পালি আছে, তেতিয়া কি হ'ব, যদি ঘৰৰ বাকীকেইজনে মাছ মাংস বা ঘৰত যদি পিঁয়াজ নহৰু চলি আছে, তেতিয়া কিন্তু আপোনাৰ ব্ৰতটো মানে কি হ'ব, আধৰুৱা হ'ব। পালন কৰিব পাৰিব যদি কি কৰিব, বাকীকেইজনে যদি মাছ মাংস বা যদি পিঁয়াজ নহৰু খাই আছে, তেওঁলোকৰ কাৰণে খানাটো বনোৱাৰ পিছত আপোনালোকে সেই যিটো মানে গেছৰ ষ্ট'ভ আছে, সেইটো মানে কি কৰিব লাগিব, মুচিব লাগিব ভালকৈ। মুচি পেলাই আপুনি একো বেলেগকৈ বনাই খাব লাগিব, তেতিয়াহে হ'ব। আৰু যদি গৃহিণীসকলক কৈছোঁ, যিসকল গৃহিণীয়ে বনাব, যদি আপোনালোকে বনাব লগা হয়, তেতিয়া মানে কি হ'ব, অৰ্ধভক্ষণ অৰ্থাৎ আধা খোৱা যেনে হয়, অৰ্থাৎ আপোনালোকৰ একো কামত নাহিব এই বস্তুটো। সেইটো কাৰণে মিলামিচিৰ মাজত আহি পেলাই যাতে ঘৰৰ প্ৰত্যেকজনে যাতে এই শাওণ মাহটো পালিব পাৰে, সেইটো মানে ঘৰত মিলামিচি কৰি পেলাই লৈ ল'ব, যাতে গোটেইকেইজনে পালিলে এটা ভাল। আৰু কি হয়, শাওণৰ মাহত আপোনালোকে কিছুমানে আছে, কি হয়, বেলেগৰ ঘৰত যাই পেলাই খোৱা যায় ন কেতিয়াবা, এইটো পৰাপক্ষত নকৰিব। কাৰণ বেলেগৰ ঘৰত এইটো যিসকলে শাওণৰ সোমবাৰ নাপালে বা তেওঁলোকে পালন নকৰে, কি হয়, তেওঁলোকৰ ঘৰতে মাছ মাংস চলি থাকে, সেই গেছৰ ষ্ট'ভতে মানে কি ৰন্ধা বঢ়া হৈ থাকে, তাত গৈ পেলাই আমি শাওণৰ সোমবাৰত যিহেতু আমি মন্দিৰত যাওঁৱে, আমাৰ ওচৰে পাজৰে যি মন্দিৰ আছে, বেলগছ আছে, আমি যাওঁ আৰু প্ৰত্যেক মানুহে মানে পাৰিলে চেষ্টা কৰোঁ যাবলৈ, আৰু যাব লাগে। ওচৰত যদি আমাৰ দেৱালয় থাকে বা আমাৰ যদি মন্দিৰ থাকে, ডাঙৰ ডাঙৰ মন্দিৰ, য'ত শিৱলিংগ থাকে, আৰু তাত কি হয়, তাত মানে মাহ প্ৰসাদ বা ভোগ আদিও মানে সেইদিনাখন সোমবাৰে দি দিয়ে। কিন্তু দি দিলে মানে সেই বস্তুটো কি হয়, যেতিয়া আপোনাৰ ব্ৰতটো চলি থাকিব, দুপৰীয়া সময়ত গ'ল, তাত প্ৰসাদ দিলে, আপুনি প্ৰসাদটো লৈ খাই দিলে, তাত নিমখ থাকে। যদি ভোগত যদি আপোনালোকৰ কি দিয়ে, খীৰ দিয়ে, অৰ্থাৎ পায়স দিয়ে বা যিকোনো ভোগ দিলে, আপুনি খাই দিলে, অৰ্থাৎ তেতিয়া আপোনাৰ সেই ব্ৰতটো তাতেই ভংগ হৈ যায়। আপুনি এটা কাম কৰিব, প্ৰসাদ দিলে কৰিব নালাগে, নাপায় যে মই প্ৰসাদ নলওঁ, তেনেকুৱা কৰিব নালাগে। আপোনালোকে কি কৰক, প্ৰসাদটো লৈ পেলাই ঘৰলৈকে লৈ আহক।
লৈ আহি পেলাই ঘৰত যেতিয়া আপোনালোকৰ ব্ৰতটো ভাঙিব সন্ধিয়া তাৰপিছত গ্ৰহণ কৰক। যদি আপুনি সেই দুপৰীয়া যদি সেই মন্দিৰতে যদি প্ৰসাদটো গ্ৰহণ কৰে যে ভগৱানৰে প্ৰসাদ খালেনো কি হ'ব, খাব পাৰি, এনেকুৱা ভাৱত যদি খাই দিয়ে তেতিয়া কিন্তু আপোনালোকৰ সেই সময়তে ব্ৰতটো ভংগ হৈ যাব। আৰু ভগৱানৰে প্ৰসাদ হয়, কিন্তু তাত যিটো নিমখ থাকে, নিমখ খোৱাৰ লগে লগে কিন্তু ব্ৰত হৈ নাথাকে, তাতেই ভংগ হৈ যায়। সেইটো কাৰণে তাত গ্ৰহণ নকৰিব। আৰু ভগৱানেও কোৱা নাই যে লঘোণে থাকি পেলাই মোক পূজা কৰ, কিন্তু কি হয়, যিটো মই আগতে ক'লোঁ যে আমাৰ যিটো হায়াৰ এনাৰ্জি আমি ল'ব গৈ আছোঁ, যিটো আমাৰ পজিটিভ এনাৰ্জি আমাক লাগে আমাৰ শৰীৰত, যেতিয়া শৰীৰটোত যদি একো নাথাকে তেতিয়া সেই এনাৰ্জিটো আমি ল'ব পাৰিম। ভগৱানে কিন্তু কোৱা নাই যে মোক একো নোখোৱাকৈ মোক পূজা কৰা আহি পেলাই, সেইটো কেতিয়াও কোৱা নাই। কিন্তু সেই যিটো আমাক পজিটিভ এনাৰ্জিটো আমি যিটো মানে কানেক্ট হ'ব পাৰোঁ ভগৱানৰ লগত, যাতে এই গোটেই মাহটোত যাতে এটা ভাল শক্তি এটা পাব পাৰোঁ, ভাল পজিটিভ এনাৰ্জি এটা পাব পাৰোঁ, সেইটোৰ কাৰণে আমি মানে এনেকৈ পূজা কৰিলে আমি ফলদায়ক হওঁ। আৰু এটা কথা কৈছোঁ যে পূজা কৰি উঠি পেলাই কেতিয়াও ভগৱানক একো বস্তু নুখুজিব যে মোক অমুকটো বস্তু দি দে, মোকটো বস্তু দিয়ক, মোক অমুকটো বস্তু লাগে, আপোনাক মই পূজা কৰিছোঁ, ইয়াৰ ফলত মোক চাকৰি এটা দিয়ক, মই গোটেই সোমবাৰ এটা পালিছোঁ, মোক এটা পুত্ৰ সন্তান দিয়ক, মোক এটা ছোৱালী সন্তান দিয়ক। এই কেতিয়াও আপোনালোকে নক'ব। আমাৰ বাবা, আমাৰ মায়ে আমাৰ কথা চব জানে, কি লাগে কি নালাগে আমাক চব দিব। যদি আমাৰ পূজাত সন্তুষ্ট হৈছে চব দিব, কিন্তু আপোনালোকে পূজাটো এইটো কাৰণে কৰক যে আপোনালোকৰ কৰ্ম খণ্ডনৰ কাৰণে, আৰু কৰ্মা যাতে খণ্ড নহয় তাৰ কাৰণে আপোনালোকে এই সোমবাৰকেইটা পালন কৰক। আৰু তাৰ আগতে মই কৈছোঁ যে শাওনৰ যিদিনাখন 1 তাৰিখ হয় সেইদিনাখন আপোনালোকে এনেকৈ ষ্টাৰ্ট কৰিব, সেই বিষয়ে অকণমান কৈ দিছোঁ যে শাওনৰ 1 তাৰিখে আপোনালোকে কি কৰিব, ৰাতিপুৱাই স্নান কৰিব। আৰু গোটেই শাওনৰ মাহকেইটাত আপোনালোকে কি কৰিব, গোটেই শাওনৰ মাহৰ প্ৰত্যেকটো দিনত আপোনালোকে ৰাতিপুৱাই স্নান কৰিব। আৰু কি কৰিব, প্ৰথম যিদিনাখন 1 তাৰিখ হয় সেইদিনাখন কি কৰিব, হাতত অলপ এনেকৈ চাউল ল'ব, চাউল লৈ পেলাই মন্দিৰত আপোনাৰ য'ত থাপনা আছে মন্দিৰ আছে তাত গৈ পেলাই আপোনালোকৰ নামটো ক'ব, যি নাম আপোনাৰ ঘৰ ক'ত, আপোনাৰ পিতৃৰ নাম মাতৃৰ নাম কৈ পেলাই ওম নমঃ শিৱায় পেলাই 3 বাৰ উচ্চাৰণ কৰিব। কৰি পেলাই কি কৰিব, যে মই আপোনাৰ এজন সৰু ভক্ত হয়, আপোনাৰ এই গোটেই মাহটো মই পালন কৰিব খুজিছোঁ, মোৰ যিমানেই বিপদ নাহক, মোৰ যিমানেই বিপত্তি নাহক, মই এই গোটেই মাহটো আপোনাৰ ওচৰত পালন কৰিম, পূজা কৰিম। আপুনি এজন মোৰ সৰু ভক্ত বুলি ভাবি পেলাই মোক যাতে এই মাহটো দৰ্শন দিয়ে, এনেকৈ কৈ পেলাই সেই পানী আৰু চাউলখিনি কি কৰিব, থাপনাৰ আগত তাত মাটিত পেলাই পেলাই সংকল্প ল'ব। তাত সংকল্প ল'লেহে এই পূজা সফল হয়। ব্ৰত ৰাখিলে সদায় সংকল্প ল'ব লাগে। সেইদিনাখন ব্ৰত আপোনাৰ 51টা ব্ৰত যিটো আমাৰ ৰাখে ব্ৰত শাওনৰ সোমবাৰ বা এনেই সোমবাৰ যে ব্ৰত ৰাখে সংকল্প আৰু ল'ব লাগে যে লঘোণ দিলে একো খাব নোৱাৰি নেকি, পাৰি। আপোনালোকে এটা কাম কৰক, 12টালৈকে একো নাখাব, পানী খাব পাৰে, কিন্তু তাত বাহিৰে ফল মূল এইবিলাক একো নাখাব। তাত 12টাৰ বা 12টাৰ পিছৰ সময়খিনিত কি কৰিব, যদি আপোনাৰ ঘৰতো শিৱলিংগ আছে খুব ভাল, আৰু যদি নাই তেতিয়া কি কৰিব, আপোনালোকৰ কাষত যদি মন্দিৰ আছে তাত গৈ পেলাই পানী নিব, গাখীৰ প্ৰিয়, লগতে শিৱৰ অতিকৈ প্ৰিয় হৈছে ধতুৰা ফুল, দৰুং ফুল আৰু আমাৰ আকন ফুল, এইকেইটা ফুল দি অৰ্পণ কৰিব। আৰু শিৱ পূজাৰ বিধি কেনেকৈ কৰিব লাগে সেইটো মই নেক্সট ভিডিঅ'ত দিম, কেনেকৈ পূজা কৰিব লাগে, শিৱ বাবাক কেনেকৈ প্ৰসন্ন হয়। বহুতৰে ভাব যে ওম নমঃ শিৱায় বুলি কৈ পেলাই 3 ঘটি পানী ঢালি দিলেও শিৱ বাবা প্ৰসন্ন হৈ যায়, আৰু হয় সঁচা কথা, শিৱ বাবা আটাইতকৈ সোনকালে আমাক সিদ্ধি দিয়ে, মানে ফল দিয়ে। কিন্তু নিয়ম আছে, কিছুমান নিয়ম আছে। এই নিয়মৰ ভিডিঅ'টো মই পিছৰ ভিডিঅ'টোত দি দিম, কেনেকৈ মন্দিৰত গৈ বা নন্দীক কেনেকৈ পূজা কৰিব লাগে, বা শিৱজীক কেনেকৈ পূজা কৰিব লাগে, কেনেকৈ পূজা কৰিলে সোনকালে প্ৰসন্ন হয়, এইখিনি মই এটা অন্য ভিডিঅ'ত দিম। বা গৰ্ভৱতী মহিলাসকলে বা যিসকল অসুস্থ 60 বছৰৰ ওপৰত, তেওঁলোকেও সোমবাৰ পালিব লাগিব। কাৰণ কয় যে 60 বছৰৰ ওপৰত মানুহে সোমবাৰ পালিব নালাগে, বহুতে কয় ন, আমাৰ বহুতে কৈ দিয়ে, তেওঁলোকেও পালিব লাগিব। কেনেকৈ পালিব লাগিব সেইখিনিও মই অন্য ভিডিঅ' এটাত দি দিম। বা ঋতুমতী হোৱাৰ সময়ত যিখিনি আমাৰ মহিলা বা ছোৱালী কি হয়, সংকল্পটো লৈয়ে ল'লে প্ৰথম দিনাখন, এতিয়াতো পালিবই লাগিব। যদি আমাৰ কি হয় ঋতুমতী আহি যায় হৈ যায়, তেতিয়া কেনেকৈ পালন কৰিব সেই অকণমান কৈ দিছোঁ। যে সেই সময়ততো আপোনালোকে মন্দিৰত যাব নোৱাৰে, কি কৰিব, এই যে সংকল্পটো লৈছিলে যে মই যেনেকৈ কি নহওক মই এই গোটেই মাহটো পালন কৰিম, সেই সময়ত কি কৰিব, আপোনালোকে মন্দিৰহে যাব নোৱাৰে, কিন্তু আপোনাৰ ঘৰত ল'ৰা, আপোনাৰ ছোৱালী বা আপোনাৰ মা, আপোনাৰ ভণ্টি, বাইদেউ, তেওঁৰ হাতেৰে আপুনি কি কৰক, তেওঁকে চাকি আপোনাৰ নামত জ্বলাব দিয়ক। আপোনালোকে সেইদিনাখনো কি কৰিব, কোনো ধৰণৰ মাছ মাংস, এইটো গোটেই মাহটোতো নাখাবই, সেইদিনাখন সেই সোমবাৰটোতো আপোনালোকে নাখাব, ভাত নাখাব। আপোনাৰ ঋতুমতী হৈ আছে কিন্তু আপোনালোকে সেই গ্ৰহণ নকৰিব, 12টালৈকে একো নাখাব।
নাখাই পেলাই আপোনাৰ ল'ৰা ছোৱালী মা ভণ্টি বাইদেউ তেওঁলোকক জ্বলাই দিব দিয়ক। যেতিয়া জ্বলাই দিব আপোনাৰ নামত তেতিয়াও আপোনাৰ সিদ্ধি হ'ব। কিন্তু তেনেকৈ কৰক, অৰ্থাৎ যিহেতু আপুনি সংকল্প লৈছে আপুনি এৰি দিব নোৱাৰে মাহটোত, নহ'লে কিন্তু ৰিষ্ট অৰ্থাৎ মানে খুব মানে বেয়া আৰু এই যিটো যদি আমি সংকল্প লৈ পেলাই কামখিনি নকৰে খুবেই বেয়া। যদি আপোনালোকক অকণমান হ'লেও শাওণৰ সোমবাৰৰ বিষয়ে মোক অৱশ্যে সুধিছিলে যে কেনেকৈ পালন কৰিব লাগে, এতিয়া যিহেতু এইখিনি কথা ক'লোঁ কি খাব লাগে কি খাব নালাগে, আপোনালোকে কিন্তু এইখিনি ভুলতেও নাখাব। আৰু এইবাৰ চাওক, যদি আগতে কোনোবাই হয়তো পালা নাছিল শাওণৰ গোটেইকেইটা দিন, এইবাৰ পালি চাওক। খুব এটা যাতে আপোনালোকে এবাৰ ক'ব যে হয় আগতে যি সোমবাৰ পালিছোঁ গোটেই সোমবাৰ গোটেই মাহটো পালাৰ পিছত কেনেকুৱা লাগিছে আপোনালোকৰ। আৰু বৈজ্ঞানিকভাৱে যিহেতু আপোনালোকে মছলা চছলাও খাব নোৱাৰে, মছলা মানে মই এইটো কোৱা নাই জিৰা চিৰাৰ কথা কোৱা নাই, যিহেতু মানে কি আৰু দালিৰ ভাতৰ লগত আৰুনো কি মছলা খাব বা তৰকাৰী চব্জিৰ লগতনো কি মছলা খাব ন। আপোনালোকৰ শৰীৰটোও সুস্থ হ'ব, তাৰ ওপৰত ভগৱানৰ প্ৰসন্ন, লগতে ইষ্ট দেৱতাক আপোনালোকে ওচৰত পাব। এইখিনি কৰক। এইটো যিহেতু আহি আছে আমাৰ সোমবাৰকেইটা, শাওণৰ মাহ আহিছে আৰু শাওণৰ 1 তাৰিখে আপোনালোকে সংকল্প ল'ব নাপাহৰিব। আৰু অন্য ভিডিঅ'টোত কেনেকৈ শিৱ পূজা কৰিব লাগে, কেনেকৈ শিৱ প্ৰসন্ন হয়, নন্দী মহাৰাজক কেনেকৈ পূজা কৰিব লাগে, মঠ মন্দিৰত গৈ পেলাই কি কৰিব লাগে কি কৰিব নালাগে, এইখিনি মই দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে তেতিয়াহ'লে প্লিজ লাইক আৰু কমেণ্ট এটা কৰি দিব। ধন্যবাদ। জয় শিৱ শংকৰ, জয় কামাখ্যা।